স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি এটা খুব প্ৰয়োজনীয় বস্তু মই বনাব লৈছোঁ আৰু ঘৰতে যিহেতু থাকেই গাঁৱলীয়া মানুহৰ ঘৰতো থাকেই আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে এয়া মই কি কৰিছোঁ ধৰিব পাৰিছে চাগে আৰু এয়া হৈছে গাখীৰ গৰু গাখীৰ হয় আৰু গাখীৰখিনি পগোৱাৰ পিছত যেতিয়া ঠাণ্ডা হৈ যায় তেতিয়া গাখীৰৰ সৰটো ওলাই যায় নহয়নে আৰু এয়া গাখীৰৰ সৰ মই কাঢ়ি আছোঁ এনেকৈ আৰু এই ধৰণে গাখীৰৰ সৰখিনি মই কাঢ়ি গোটাই থৈ যাম কেইবাদিনৰ কাৰণে গোটাই যাওঁ যিহেতু বহুত বেছিও গাখীৰ আমাৰ নোলায় ন আৰু অকণকৈ মই এই ধৰণে গোটাই থৈ যাওঁ ৩-৪ দিনৰ পাছতে মই গোটাই পানি সৰহ কৰোঁ আৰু সৰহ কৰাৰ পিছতে মই এটা বস্তু বনাই লওঁ এয়া দেখিছেনে মই কেইবাদিনো গোটোৱাৰ পিছত এইখিনি হৈছে মোৰ আৰু এইখিনি হোৱালৈকে মই গোটাই থাকিম এই ধৰণেই আৰু চাই থাকিব আপোনালোকেও মইনো কি কৰিব লৈছোঁ আৰু এইখিনি এতিয়া মই এটা চচপেনত দি দিলোঁ আৰু এইখিনি মই ফ্ৰিজতে ৰাখি থৈছিলোঁ সেয়েহে গোটা হৈ আছে আৰু বৰফ হৈ গৈছে যিহেতু মই বনাম বুলি এতিয়া ভবা নাছিলোঁ সেইকাৰণে উলিয়াই থ'বলৈ ফ্ৰিজৰ পৰা পাহৰি গ'লোঁ আৰু এতিয়া দি দিছোঁ মই গেছৰ ওপৰত আৰু জুইটো মই জ্বলাই কমকৈ দিছোঁ আৰু কোনো কথা নাই এতিয়া দুই তাপ পোৱাৰ লগে লগে গাখীৰখিনি গলি আহিবলৈ লৈছে গাখীৰ নহয় আচলতে গাখীৰৰ সৰখিনি হয় এইখিনি আৰু মই বনাম এতিয়া কি গম পাইছেনে ঘিউ গৰু ঘিউ আমি একদম খাটি গৰু ঘিউ ঘৰতে মই তৈয়াৰ কৰিম আৰু বহুতে হয়তো বনাব জানেই কিন্তু যিসকলে নাজানে তেওঁলোকৰ কাৰণে ভাবিছোঁ এই ভিডিঅ'টো খুবেই বেছি প্ৰয়োজনীয় আৰু উপকৃত হ'ব বুলি ভাবিছোঁ আৰু খুব ভালকৈ চাই যাব একেবাৰে সহজ আৰু এয়া দেখিছেনে গাখীৰখিনিত গাখীৰ বুলিহে ওলাই দেই গাখীৰৰ সৰখিনি এই ধৰণে জুইৰ ওপৰত তুলি দিয়াৰ লগে লগে গলি গৈছে আৰু গলি যোৱাৰ লগে লগে উতল আহিছে যি ধৰণে গাখীৰখিনি গলি আহে তেনেধৰণেই গলি আহিছে আৰু উতলি আহিছে আৰু আমি উতলা এই গাখীৰৰ সৰখিনি চামুচ এখনৰ দ্বাৰা লৰাই থাকিব লাগিব খুব ঘনাই আৰু কম জুইত লৈছোঁ মই মিডিয়াম টু ল' ফ্লেমত লৈছোঁ আৰু প্ৰথমে জুইটো দিব পাৰিব পিছত লাহেকৈ কমাই দিব যিহেতু গাখীৰৰ দৰে এইখিনিও উতলি আহে আৰু উতলি ডাঠ হৈ আহিছে দেখিছেনে খুব ধুনীয়া গৰু ঘিউ হয় আৰু দেখিছেই নহয় অকণমান জুইত পৰাৰ লগে লগে হালধীয়া বৰণ পৰি আহিলেই নহয় আৰু এই ধৰণে যদি আমি ঘৰতে গৰু ঘিউখিনিত তৈয়াৰ কৰি ল'ব পাৰোঁ তেনেহ'লে বছৰ জুৰি আমি খাবলৈ সুবিধা হয় যিহেতু আমি ৰুটি পাৰঠা পোলাও আৰু খিচিৰি যিকোনো বস্তু বনাওঁতে আমাক গৰু ঘিউ লাগেই নহয়নে গৰু ঘিউ নহ'লে কোনো বস্তুৱে খাবলৈ টেষ্টটো নহয় বাটাৰ বা ঘিউ তেনেকুৱা লাগেই গতিকে গৰু গাখীৰখিনি যেতিয়া ঘৰত থাকে তেনেহ'লে ছালখিনি যদি আমি এই ধৰণে ৰাখি থৈ ঘৰতে তৈয়াৰ কৰি ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰো বহুতখিনি সুবিধা হয় আৰু এয়া দেখিছেনে গাখীৰখিনি ক্ৰমান্বয়ে গলি এতিয়া হালধীয়া বৰণ পৰিছে দেখিছেনে ক্ৰমান্বয়ে ঘিউলৈ পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিছে আৰু চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক এটা প্লিজ কৰি দিয়ক আৰু শেষলৈকে চাই থাকিব একেবাৰে শেষত কেনেধৰণে হয়গৈ আৰু গোটেই ভিডিঅ'টো চালেহে আপোনালোকে বুজি পাব কেনেধৰণে একেবাৰে কোনটো প্ৰচেছত আমি গৰু ঘিউখিনি একেবাৰে সম্পূৰ্ণকৈ পাব পাৰিম আৰু এয়া আৰম্ভ কৰিছে দেখিছেনে লৰাই থাকিব গাখীৰ তলত লাগি ধৰে কোনো কথা নাই লাগি ধৰিলেও ভয় নকৰিব কোলা হৈ গৈছে কি বুলি চিন্তা নকৰিব আৰু এয়া দেখিছেনে অকণকৈ জুই তাপ পাই পিনি ধুনীয়াকৈ গৰু ঘিউখিনি ওলাবলৈ আৰম্ভ কৰিছে এইখিনি চাওক এয়া ৰঙচুৱা হৈ আহিব এই ধৰণে ছালখিনি পুৰি যাব পুৰি ছালৰ পৰা যিখিনি ৰস ওলাব সেই ৰসখিনি আমাৰ ঘিউলৈ পৰিৱৰ্তন হৈ যাব আৰু ঘৰতে বনোৱা ঘিউখিনি একদম ফ্ৰেছ হয় খাবলৈ বহুত ধুনীয়া হয় বজাৰত কিনি অনা ঘিউখিনিতকৈ বহুত বেছি ভাল হয় খাবলৈ কিনি অনা ঘিউ যদি আমি 2 চামুচ দিবলগীয়া হয় কিন্তু আমি ঘৰত বনোৱাখিনি আধা চামুচ দিলেই ধুনীয়া এটা সুগন্ধ ওলায় আৰু এয়া চাওকচোন কিমান সহজ দেখিছেনে বনাবলৈ মাত্ৰ ছালখিনি আপোনালোকে গোটাই যাওক 3-4 দিনৰ মূৰত কিছুমানৰ ঘৰত গাখীৰ সৰহ আছে একেদিনাই ছাল ওলাব আৰু আমাৰবোৰৰ ঘৰত গাখীৰ কম যিহেতু আমি সদায় অকণকৈ এই ধৰণে বনাই যাব লাগিব আৰু এলাহ নকৰিব অকণকৈ হ'লেও বনাই যাওক যিমান পাৰি চেষ্টা কৰক ঘৰতে পিয়ৰ বস্তু খাবলৈ যিহেতু বজাৰৰ পৰা আজিকালি কিনি অনা প্ৰত্যেকটো বস্তুৱে ৰাসায়নিক কিবা নহয় কিবা অকণমান হ'লেও মিলায়েই আৰু চেষ্টা কৰক সেইকাৰণে পিয়ৰ বস্তু ল'ৰা ছোৱালীক খুৱাবলৈ অকণমান কষ্ট হ'লেও নিজে চেষ্টা কৰিব আৰু এয়া চাওক সম্পূৰ্ণ হৈ গৈছে
গোটেই গাখীৰখিনি ছালখিনি গলি লৈ দেখিছেনে এতিয়া কিহলৈ পৰিৱৰ্তন হৈছে এতিয়া চাহপাতৰ দৰে ক'লা হৈ আহিবলৈ আৰম্ভ কৰিছে আৰু আমাৰ ঘিউখিনি সম্পূৰ্ণৰূপে ধুনীয়াকৈ ছালৰ পৰা ওলাই গ'ল এইখিনি এতিয়া এইখিনি পৰ্যায় পোৱাৰ পিছত আমি এখন চাকনিৰ সহায়ত বৈয়াম বা বাতি এটাত এই ধৰণে কাঢ়ি ল'ম আৰু হৈ গ'ল আমাৰ গৰু ঘিউ পিয়'ৰ গৰু ঘিউ একদম খাটি গৰু ঘিউ ঘৰতে ওলাই গ'ল দেখিছেনে মই ছাল কিমানখিনি লৈছিলোঁ আপোনালোকক দেখুৱাইছিলোঁৱে দুটা বাতিত দুবাতি হৈছিলে আৰু দুবাতিৰ পিছত এইখিনি চাওক এটা ডাঙৰ বাতিত ধুনীয়াকৈ এইখিনি ওলাইছে আৰু এই ছালখিনিও আমি এটা চেপি ৰসখিনি লৈ ল'ম যিহেতু আমি এটোপাল ঘিউ আমি নষ্ট কৰিব নোৱাৰোঁ যিহেতু এইখিনি ফ্ৰেছ হয় সেয়েহে একদম এক টোপাল নোহোৱালৈকে আমি চেপি ৰসখিনি উলিয়াই লৈছোঁ এইখিনি ঘিউ চাওকচোন কিমান যে ধুনীয়া এটা সুগন্ধ আহিছে নহয় বহুত ধুনীয়া আৰু এই ধৰণে আপোনালোকেও বনাওক যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে যিসকলে প্ৰথমবাৰ মোৰ এই চেনেলত আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু আপোনালোকে ঘৰতে বনাই চাওক আৰু মোক কমেণ্ট কৰি পিছত জনাব পাৰিলে আপোনালোকে ফটোকপি মোক দিবচোন কেনেধৰণে বনালে আপোনালোকৰ ভিডিঅ'টো মই ফটোকপি চাম এয়া দেখিছেনে কিমান ধুনীয়া হৈ আহিছে এক বাতি গৰু ঘিউ ওলাই গ'ল এই ধৰণে মই 3-4 দিনৰ মূৰে এনেকৈ গৰু ঘিউ বনাই থাকোঁ এতিয়া ৰুটি পাঠা যিহৰ লগতে খায় আৰু খাবহে লাগে আৰু তাৰপিছত আপোনালোকে বছৰ জুৰি ভৰাই থৈ দিয়ক এই ধৰণে বৈয়ামত ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰিব আৰু একেবাৰে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ তেনেহ'লে আজিলৈ আহোঁ পুনৰ লগ পাম আন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই